তো হেল্ল' গাইজ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আমি গৈ আছোঁ, আজি ভাদ শুক্লা একাদশী তিথি। তাৰপিছত আজি মানে প্ৰথম আজিৰ দিনটোৰ পৰাই চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম পৰৱ আজিৰ দিনটোৰ পৰাই পালন কৰা হয়। তো আজি প্ৰথম আমাৰ সোণাৰীৰ দিয়ক ঘাটত কৰম সন্মিলন আয়োজন কৰিছে। তো ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকক দিয়ক ঘাটৰ কৰম সন্মিলন দেখাই আছোঁ। ফাইনেলি গাইজ এতিয়া আমি গৈ আছোঁ আৰু প্ৰায় আধা ঘণ্টা পিছত পাই যাম। ব্লগটো চাই থাকিব, দেৰি নকৰি, একদম টাইম ৱেষ্ট নকৰি ব্লগটো চাই থাকিব। আৰু মোৰ চেনেলটোৰ নাম হ'ল আদিবাসী বয়। আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাগান পাইছোঁ, কি বাগান চাওক আইদ পুখুৰী, এইটোকে আইদ পুখুৰী বুলি কয়। আপোনালোকে চাই লওক, এই পুখুৰীটোৰ নামৰ কাৰণে নামটো হ'ল আইদ পুখুৰী ঠাইডোখৰ। আইদবাৰী বাগানৰ মাজত মৈদাম, আহোম যুগৰ মৈদাম। চাওক গাছ আইদবাৰী বাগানৰ কিনাৰে কিনাৰে গৈ আছোঁ। তো ফাইনেলি গাছ এইফালে টিয়কঘাট কৰম সন্মিলন সোমাই যায়। এই ব্লক ৰাস্তাটো দি এইফালে সোমাই যাব লাগিব, তাৰপিছত আপোনালোকক দেখাই থাকিম। আজ আমি ফাইনেলি খোজকাঢ়ি গৈ আছোঁ এতিয়া। তো এইফালে গুণা আছে, হাই। আৰু এতিয়া এইটো ৰাস্তাত গৈ আছোঁ আমি, অলপ দেখাই দিছোঁ। তো আহি আছোঁ এইটো ফিল্ডটো, ইয়াতে এইটোৱে টিয়কঘাট কৰম সন্মিলন। তো এইফালে লাল পাৰী বগা শাৰী পিন্ধি আহিছে নাচনীসকলে। আৰু এইফালে সভাগৃহ, এইফালে শ্বহীদ বেদী বনিছে। তো গাজ ইয়াত কৰমডাল স্থাপন কৰা হ'ব। আৰু তো গাজ ইয়াতে কৰমডালটো স্থাপন কৰি আমাৰ আখৰা ষ্টাৰ্ট কৰা হ'ব। চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম পৰৱত যি আখৰা থাকে, আখৰা ইয়াতে পালন কৰা হ'ব। আৰু আখৰাত বিভিন্ন ধৰণে গীত পৰিৱেশন কৰে। এই গীতবোৰ পৰিৱেশন কৰি আছে বৰ্তমান কৰমতীসকলে। তো এতিয়া অলপ দেৰিৰ কাৰণে আমি ওলাই আহিছোঁ। ইয়াত আখৰাত কিছুমান নিয়ম থাকে, সেই নিয়মবোৰ পালন কৰি আছে, নিয়মবোৰ কৰি আছে। নৃত্য গীত মাত হৈ আছে। তো আমি অলপ ওলাই আহিলোঁ, আৰু অলপ পিছত আপোনালোকক দেখাম কৰম সন্মিলন কি কি অনুষ্ঠান হয়, চাই থাকিব। তো গাছ এতিয়া ইয়াত কৰম য'ত হৈ আছিলে টিয়কঘাট কৰম, তো ইয়াত আহি ৰৈ আছোঁ। আৰু অলপ পিছত আমাৰ ঝুমুৰ দলটোক নৃত্য কৰিবলৈ দিয়া হ'ব। তো গাছ এতিয়া এই কৰম সন্মিলন টিয়কঘাটত হৈ আছে। তো ইয়াতে আছোঁ ফিল্ডটোত। তো বাট এতিয়া খোজকাঢ়ি এইফালে আহিছোঁ, ঢোলটো আনিব লাগে। তো ঢোলটো ঢুলীয়াসকলে আহিব পৰা নাই বৰ্তমান, আমাকে পঠাইছে ঢোলটো আনিবলৈ, সেইকাৰণে ঢোলটো নিব আহিছোঁ। তো ইয়াৰ পৰা ঢোলটো নিম আমি, ইয়াত ঢোলটো থোৱা আছে। তো গাছ এতিয়া ঢোল লোৱা হৈ গ'ল। তো ঢোল লৈ এতিয়া গৈ আছোঁ। তো গাছ এয়া আমাৰ নতুন ছিংগাৰ, এই কৰমতীসকলৰ লগত গান গাব। এতিয়া কৰমতীসকল ষ্টেজত উঠি আছে। বাট আমাৰ সোণাৰী কলেজত ঝুমুৰ দল হয়, চবেই অলপ আশীৰ্বাদ কৰিব। ইয়াৰ নামটো বোলে পূৰ্ণিমা কৰ্মী, কিন্তু কাশী ফুল নাই বোলে, কৰমতী হয় কাশী ফুল নাই। তো
গাইজ এতিয়া নাচনীসকলে উঠি গ'ল ঝুমুৰ নৃত্য কৰিবলৈ। এইটো ৰাজকুমাৰ হয়, তাৰপিছত ইয়াতে নৃত্যটো কৰিব। আখৰা বন্দনা কৰি সৰস্বতী মাগ বলি, আখৰা বন্দনা কৰি সৰস্বতী মাগ বলি, দ্বিতীয় বন্দনা ব্রজ নারী মদন ঝুমর লাগল ভারে। আরে দ্বিতীয় বন্দনা ব্রজ নারী মদন ঝুমর লাগল ভারী। খোড়া বন্ধনা ব্রজ নারী মদন ঝুমর লাগল ভারী। আখড়া বন্দনা করি সরস্বতী মাইগ বলি, আখড়া বন্দনা করি সরস্বতী। আরে গগনে উঠিল বেলা কতন করিব খেলা রে, আরে গাছ কদম কের ডাল ধরি হরি বংশী বাজায় কত ছল করে। স্টার্ট হৈ গ'ল এতিয়া। এইটো সুৰত এতিয়া পৰমা কৰা চাই থাকিব। Yeah.